মেধিপাৰা শ্ৰী শ্ৰী দৌল মহোৎসৱৰ আজি ছোৱালী মেলা দূৰৰ পৰা আহিছে পূজাখন চাই কেনেকৈ আহিছে দুৱাখাৰ সুধিম এইবাৰ না প্ৰতি বছৰ আহে প্ৰতি বছৰ আহে এখন 12 বজাৰ দোকানলৈ তেখেতে কিমান বিক্ৰী কৰে আৰু 12 ভাজা খুব জনপ্ৰিয় এটা ভাজা দহবাৰ এখন দোকানী 12 ভাজা দোকানে ছোৱালী মেলা হয় মেধিপাৰা দেউল উৎসৱ ধন্যবাদ আমি আগবাঢ়িছোঁ এখন পাণ দোকানী কিমান বিক্ৰী কৰিছে কিমান কি কৰিছে এয়া পপুলাৰ পাণ ভাণ্ডাৰ ঢুকাই লওক নামটো ঢুকাই লওক বিক্ৰেতা হৈ আছে এইবাৰ মই পাণ ভাণ্ডাৰ দাদা সুধিছোঁ প্ৰতি বছৰে আহে ভাল লাগে না ভাল লাগে আমাৰ দোকানী হয় পাণ ভাণ্ডাৰ পপুলাৰ পাণ ভাণ্ডাৰ জনপ্ৰিয় পাণ ভাণ্ডাৰ এইবাৰ আহিছোঁ এখন মিঠাই দোকানলৈ এই মিঠাই দোকানখনত কেনেকৈ চেল হৈছে কিমান গ্ৰাহক হৈ আছে তাক আমি বিচাৰিম আৰু আমি দোকানী সুধিম যে কিমান চেল কৰিলে যোৱাবাৰ কিমান কৰিছে আৰু এইবাৰ কিমান কৰিছে কিমান মান হৈছে প্ৰতি বছৰে আহে 97 বছৰ ধৰি এইখন পূজা চলি আছে গুৱাহাটী মেধিপাৰা দৌল মহোৎসৱ আজি 6 দিন আজি 27 বছৰ আৰু 3 বছৰ আমাৰ পূজাখন 100 বছৰ হ'ব ধন্যবাদ ভাইটি আমাৰ কওক বহুত বলে ভাল লাগছে ভাল লাগছে খুব ভাল লাগছে ঠিক আছে এইবাৰো আহিছে আমি ইয়াত ৰাখিছোঁ দাদা পূজাখন চাই কেনেকুৱা লাগে ভাল লাগিছে এইবাৰ আহিছিলে আগত আহিছে বহুত ভাল লাগিছে দাদা আপোনাৰ কেনে অনুভৱ বহুত ভাল লাগিছে ভাল লাগিলে আমি আগবাঢ়িছোঁ এয়া গুৱাহাটী মেধিপাৰা শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ ছোৱালী উৎসৱত আমাৰ ভণ্টিসকলো আহিছে দোকানলৈ যিটো বাঁহী আমাৰ শ্ৰীকৃষ্ণৰ লগৰী বুলি ক'লেও ভুল নহ'ব সেইখন বাঁহী দোকানলৈ আহিছোঁ আমি হেৰি আমাৰ মালিকক সুধিম যে কিমান টকাৰ বাঁহী বিক্ৰী কৰিছে 3-4 হাজাৰ টকাৰ বাঁহী বিক্ৰী কৰিছে আৰু জমা হৈছে নেকি জমা হৈছে প্ৰতি বছৰে আহে জমা হৈছে প্ৰতি বছৰে আহে তেখেতে 3-4 হাজাৰ টকাৰ বাঁহী বিক্ৰী কৰিছে বাঁহী শ্ৰীকৃষ্ণ লগৰী ধন্যবাদ ভাবিব নোৱাৰিব ইমান যে দোকান হৈছে মোটামুটি 40-50খন দোকান ইয়াতে আহিছে আমাৰ মাজত এয়া আমাৰ ছোৱালী মহিলাসকলে চুৰি খাৰু কিবাকিবি কিনি আছে এইখিনি দুখাওঁ এইখিনি গোটেইখিনি দেখাইছে ইমান মানুহ হৈছে দোকানত ভিৰ লাগিছে আচ্ছা মই এজন দোকানীয়ে খুলিছোঁ দোকানীয়ে কেনেকুৱা হৈছে 5,000 মান হৈছে আৰু ইহঁতে বেছি বিক্ৰী কৰি আছে অকণমান আমাৰ গ্ৰাহকে কিনিছে আমি আগবাঢ়িছোঁ আমি মিঠাই প্ৰতি বছৰে এইজন দোকানী আহে ইয়াতে কিমান বিক্ৰী হ'ল
ভালে হয় সাড়ে ৩,০০০ টাকালৈকে বিক্ৰী কৰে এইজন দোকানীয়ে আইচক্ৰীম যোৱাবাৰ শেষ হৈছিল এইবাৰ অলপমান পৰিমাণৰ আছে ছোৱালী মেলা বিভিন্নজনে বিভিন্ন সাজ পাছ ৰাজ্য ৰঙৰ উৎসৱ ভৰিত বিভিন্ন ৰং ধেমালি কৰে তাৰ মাজতে কিছুমানে মুখা পিন্ধে কিছুমানে চুলি লগায় তাৰ মাজতে মুখা আহিছে আমাৰ ভাইটি একদম চুলি লগাইছে কোনে ভাইটি ভাইটি কিনা নিৰ্মল সহযোগিতা আপুনি যদি বিয়া নামানে জয় হলি জয় হলি জয় হলি মই নাযাওঁ প্ৰত্যেকজনে উঠিব আমাৰ